গেছটো জ্বলালোঁ, টাৱাটো বহালোঁ। টাৱাটো 2 মিনিট লাগিব গৰম হওঁতে। মই আজি নতুন কিবা লৈ আহিছোঁ, আপোনালোকে চাব। আসসালামু আলাইকুম আই মাতৃসকল, বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? আশা কৰোঁ আপোনালোকে ভালেই আছে। ময়ো ভালেই আছোঁ। মই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, আপোনালোকে চাব ভালদৰে কেনেকুৱা কৰি মই বনাই আছোঁ। আপোনালোকে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব, লাইক দিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। চাব আপোনালোকে মই কেনেকুৱা কৰি বনাই আছোঁ। মোৰ 2 মিনিট হ'ল, টাৱাটো মোৰ গৰম হৈ গ'ল। এতিয়া টাৱাটোত মই তেল লগাই আছোঁ। গেছটো মই অকণ কম কৰি দিলোঁ। চাব, মই এৰি আছোঁ টাৱা। এতিয়া মই ইমান দেৰি বগা বনাইছিলোঁ, এতিয়া ৰঙা বনাম। এইটো খোৱা ৰং হয়, এইটো ৰং দিব পাৰে, এইটো খাবও পাৰে। এতিয়া চাই ল'ব। দি আছোঁ। বগাটো হৈ গ'ল, এতিয়া ৰঙা বনাই আছোঁ, চাব। পিঠাটো এতিয়া হৈ গ'ল। আপোনালোকে ভাল কৰি চাব, এইটো ৰ'দত শুকাব। হ'লে আপোনালোকে ঘি দি ভাজি খাব পাৰিব, ৰিফাইন দিও ভাজি খাব পাৰিব, তেল দিও ভাজিব পাৰিব। আসসালামু আলাইকুম। আপোনালোকে ভালদৰে থাকিব। মই আশা কৰোঁ আপোনালোকে ভালেই থাকিব।